সন্ধিয়া সময় ৰাস্তাৰ ফালে ওলাই আহিছোঁ। ভাবিলোঁ ব্লগ এটা বনাওঁ, কাৰণ ওলাইও অহা হয়, ব্লগ এটা বনোৱাও হয়। গতিকে এতিয়া ভাবিছোঁ ব্লগ এটা বনাওঁ। গতিকে সকলোলৈকে মোৰ ইউটিউব চেনেললৈ আকৌ স্বাগতম জনাইছোঁ। বহুদিনৰ পিছত আকৌ বেক হৈছোঁ দেই, কাৰণ মানে কি গা চা অশান্তি, আপোনালোকে নিশ্চয় গমেই পাইছে মোৰ মাতটো চাই পেলাই। গতিকে ভণ্টি কেইজনীমান ৰৈ আছে, গতিকে সিহঁতৰ ওচৰলৈ গৈ আছোঁ। লগ পাইছোঁ আপোনালোকক তাৰপিছত। আজি কৈছিলা চাই থাৰ্ড ডিভিজন হ'লে 30 নে কিমান পাব লাগিব? 30 জানো, সেইটো 50 মান পাব লাগিব। সেটা কথা শুনি থাকক। থাৰ্ড ডিভিজন, ছেকেণ্ড কিমান জানো? 45 মান পালে। সিহঁতিকে MC গোটতে পাবিয়ে কেনেকে হাত মান এনেকে মুদ্ৰা দি দেখিছে সিহঁতৰ কথা। পুৰা মুদ্ৰা দি কথা পাতি আছে। 45 মাৰ্কৰ যদি ৰাস্তাৰ ফালে ওলাই আহিছিলোঁ, গাটো ভাল নহয়, সেইকাৰণে সিহঁতক লগ পালোঁ। পাই পেলাই সিহঁতে মানে কথা পাতি আছে। ইয়াতে ৰ'লোঁ অকণমান, ৰৈ পেলাই ভাবিলোঁ কি সিহঁতে কি পাতে শুনি থাকক। মোৰ মাতটো শুনি নাহাঁহিব দেই, মাতটো খুব বেয়া হৈ আছে চৰ্দি লগাৰ কাৰণে। কিন্তু চুপ চাপ লাগি সিহঁতৰ কথাটো শুনক, কি পাতি আছে। মাতে নিদিয়া হ'ল, গম পাইছে ভিডিঅ' কৰি থকা বুলি। মনে মনে আমাৰ কৰ্মক্ষীণ মানুহ দেখাই আছোঁ দেই। এতিয়া ইমান বেছি ৱেডাৰটো বেয়া, তথাপিতো কেনেকুৱা কাম কৰিব। দেখিছে তামাম দা কোঠা লৈ পূৰা ঘঁপিয়াই আছে, একদম কিবা ৰুই আছে খুৰীয়ে। এয়া চাই থাকক। আপোনালোকে এনেকুৱা বতৰত কি কৰিছে চাগে, পূৰা ধুনীয়াকৈ বিচনা লৈ আছে নহয়নে? এয়া চাওকচোন কেনেকুৱা কৰ্মমুখী মানুহ দেখিছেনে? এয়া হাতত কুঠাৰ দা যি দেখিছে আৰু হাতুৰি চাতুৰি পৰা আদি কৰি অমিতা পুলি। এয়া হৈছে সৰু ছোৱালী দেই। আপোনালোকে ভিডিঅ'ত ডাঙৰজনীকহে দেখি থাকে ন, চবৰে চিনাকি হৈ গৈছে তাই, কিন্তু একটো দেখা নাই। চাই লওক এবাৰ, হাই কৈ দিয়া মাইনা। তাইক কিন্তু দেখা নাই। এয়া এইফালে চাওক, এইফালে এইয়া টিকলাকেইটা দেখিছে, টিকলাকেইটাই খেলি আছে। যদিও বতৰ বেয়া, কাৰণ সৰু ল'ৰা ছোৱালী সিহঁতে এতিয়া অকণমান ফ্ৰী পাইছে, বন্ধ পাইছে স্কুল, গতিকে খেলা ধূলাত ব্যস্ত। এইকেইটা আঁতৰৰ পৰা মাৰিব লগা হ'ল ফটোটো, কাৰণ মানে ওচৰতে আছিলে সিহঁতে। মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ যে, তৎমুহূৰ্ততে উঠাই দিলোঁ। একেবাৰে অকণমানি দেখিছে চাওকচোন। কেতিয়াবা এনেকৈও মানে সৰু ল'ৰা ছোৱালীৰ আনন্দবিলাক সাঁচি ৰাখি ভাল লাগে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো অকণমান ৰাখোঁ আৰু ভিডিঅ' হিচাপে সাঁচি ৰাখোঁ বস্তুখিনি, সিহঁতৰ আনন্দখিনি, সিহঁতৰ মৰমখিনি। ৰাস্তাৰ অৱস্থা দেখিছে, এয়া পানী ছিটিকাই থৈ গৈছে। এয়া চাওক, পানী নাচি আছে একেবাৰে। এয়াই আমাৰ ৰাস্তাৰ অৱস্থা। ৰাস্তা শেষ হৈ গ'ল, মানুহ ওলাব নোৱাৰা নিচিনা হৈছে। এইটো ৰাস্তাতে যে কিমান গাড়ী মটৰ অহা যোৱা নহয়, দেখিলে মানে আচৰিত। ভিডিঅ' বনোৱা নাই, মই বেলেগ কিবা এটাহে কৰিছোঁ ৰ'বা দেই। ক'ত যোৱা সাদৈ? কি আনাগৈ? আজি ঠাণ্ডা বতৰ। দেখিছে ভিডিঅ'ত নোলায় সিহঁত, ইমানেই লাজ সিহঁতৰ। কি হ'ব ভিডিঅ'ত ওলালে একো নহয় নহয়, কি হ'বনো। এইকেইদিনত মই স্কিনৰ একো কেয়াৰ ল'ব পৰা নাই, কাৰণ গা চা অশান্তি। ইয়াত দেখিছে চকুৰ এইবিলাক গুৰিবিলাক ক'লা ক'লা পৰি গৈছে, খুব বেছি গা বেয়া। সেইকাৰণে এইবিলাক দেখিছেনে, মানে কিবা দাগ হৈছে মোৰ মুখত, এইবিলাক দেখিছে। চকুৰ গুৰিবোৰ অৱস্থা নাই, মুখৰ অৱস্থা নাই, একে ফফৰা মানে কিবা নিচিনা হৈ আছোঁ আৰু, অৱস্থা নাই, অৱস্থা বেয়া। এতিয়া লাহে লাহে আমাৰ এই মিটিংখন বন্ধ কৰোঁ। আহি পেলাই সিহঁতক লগ পালোঁ, কিবা দুআষাৰ কথা পাতিলোঁ। নাখাওঁ, চৰ্দি লাগি আছে, জুচ খাবলৈ মাতিছে। আহিলোঁ ৰাস্তা ফালৰ পৰা ওলাই। এতিয়া
ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, কাৰণ ভিডিঅ'বিলাকত মই ৰেগুলাৰ কৰিম বুলি ভাবোঁহে, কিন্তু তাৰপিছতে মানে নানান ধৰণৰ প্ৰব্লেমে দেখা দিয়ে। এই বেমাৰহে, তাৰপিছত সিহঁতৰ লগতে অকণমান ৰ'লোঁ, হাঁহি ধেমালি কৰিলোঁ আৰু ৰাস্তাতে কথা বতৰা পাতিলোঁ। সিহঁতে কি পাতি আছিলে আপোনালোকক দেখালোঁ। স্কুলীয়া কিবা কথা পাতি আছিলে, সেইবোৰো দেখালোঁ আপোনালোকক। ভিডিঅ' কৰাৰ কথা ওলাল, সেইবোৰো পাতিলোঁ। সেয়াই আৰু আমাৰ মানে কি দৈনন্দিন যেনেকৈ ওলাই সোমাই আমি যিবিলাকত কথা পাতোঁ সেইবিলাকে তেনেকৈ চলি থাকে। আজি ভাবিলোঁ মানে কি মোবাইলটোও নিয়া হওক, আৰু লগতে ভাবিলোঁ কি ভিডিঅ' এটাও বনাই দিওঁ, কাৰণ বহুদিন যে ভিডিঅ' দিয়া নাই, আপোনালোকে নিশ্চয় মোক পাহৰিয়ে গৈছে চাগে। আৰু এজন দুজনকৈ তেনেকৈ কিছুমানে মোক সুধিছে ভিডিঅ' মানে অফ কৰা, তেনেকৈ ৰেগুলাৰ কৰিবা আকৌ এনেকৈ কয়। আচলতে হয় ৰেগুলাৰ কৰিব লাগে, কিন্তু সেইটো আপোনালোকে ভালৰ কাৰণেই মোক কৈছে বাৰু। কিন্তু কথাটো হ'ল কি মই ভিডিঅ' একদমেই ৰেগুলাৰ কৰিব পৰা নাই, সেইকাৰণে আপোনালোকৰ ওচৰত একেবাৰে দুখিত। কথা দিওঁ কথা ৰাখিব নোৱাৰাৰ নিচিনা হৈছে। গতিকে ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ, ইমানতে আজিৰ এই ভিডিঅ'টো ৰাখিছোঁ। আৰু সকলো ভালে থাকক, সুস্থ হৈ থাকক, আৰু মোকো আশীৰ্বাদ কৰিব যাতে ময়ো সুস্থ সবল হৈ থাকোঁ, যাতে মোৰ দেহ মন ভালে থাকে। কাৰণ গমেই পাইছে গা অশান্তিতটো একো কৰিবলৈ মন নাযায়। এইকেইদিন নিজৰো কাম পৰি আছে, পিছ পৰি আছে। গতিকে কামৰ মাজতে মানে মই আচলতে ভিডিঅ'টো মোৰ চেনেলটো আগবঢ়াই নিম বুলি ভাবিছিলোঁ, কিন্তু মানে ভিডিঅ' মই দিবই পৰা নাই। দেখিছে মোৰ চেহেৰা কিমান বেয়া হৈ গৈছে, চাওক খুব বেয়া হৈ গৈছে। নিজকে মই কেয়াৰেই ল'ব পৰা নাই। সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকৰ লগত এনেকৈ সময় উলিয়াই কিছু কথা পাতিম, মনৰ কথা। গতিকে ভিডিঅ'টো আজি ইমানতে ৰাখিছোঁ। বাই বাই।